তাৰ আগত আমি ঢেলামাৰা ঢেকিয়াজুলিৰ আছিল পানী সব লৈ গেল মাটি তাৰপিছত 1 বছৰ হোৱা আপি মৰিল নাতিনি বহুত দুখ লাগিল আমি ইমান ইফালে পানী ক'ত থাকিম ক'ত নাথাকিম হ'ল তাৰপিছত ইয়াত ৰিজাৰ্ভ ভাঙিছে বুলি শুনিছে আৰু মানুহবিলাক দুখীয়াবিলাক লৈছে মাটি নোহাবিলাক বহুত মানুহে গৈছে চিৰাঙত এই কাৰণে আমি আহিল আৰু ইয়াত আপোনালোকে যেতিয়া আহিছিল ফৰেষ্ট আছিল ফৰেষ্টটো আছে এই ওচৰ তথাপিও একো আমাৰ ইয়াত হ'ল বহুত হ'ল 60-70 মান হ'ল 60-70 ঘৰ আজি যে ঘৰ ভাঙি দি আছে আপোনালোকে ক'ত থাকিব আমি ইয়াতে থাকিম কষ্ট কৰি থাকিম স্যার ঘৰটো ভাঙি দিছে কষ্ট কৰি থাকিম আমি ক'ত যাম আমাৰ মাটি বাৰী নাই আমাক গেলে আৰু নিন্দাহে কৰিব মানুহবিলাক বয়াহে ক'ব কিন্তু 7 বছৰ হৈ গ'ল 7 বছৰ ক'ৰ পৰা আহিছিল আমিতো কিবা আগতো নাগালেণ্ড আছিলোঁ নাগা খেতি কৰি খাইছে তাৰ পৰা আকৌ আমি এইটো পাচিঘাট তাতো এইটো আবৰবিলাকৰ আদি কৰি খাইছিলে আৰু আহি পেলাই ঢেকিয়াজুলি অলপ দিন থাকিলে তেতিয়া আমাৰ মাটি বাৰী নাই ইফালে সুনিপুৰত মাটি পাইছে নতুন মাটি কোৱা কাৰণে আমি আহিলোঁ আৰু নিজৰ মাটি নাই কাৰণে এইখিনি মাটি লৈছিল আপোনালোকে ক'ত ইয়াত আমি মাটি লোৱাটো এতিয়া জংঘল অলপ ভাগ কৰি লৈছে আৰু নাথাকা মানুহ ইয়াততো ডাঙৰ গছ আছিল এই গছবিলাকতো ইমান নাই আগতে কাটা হয় এইটো আমি সৰু মৰুটো কাটি ল'লে আৰু এতিয়া যে আজি ঘৰ চৰ ভাঙি দিছে ক'ত থাকিব আমি আৰু ক'তনো যাম ইয়াতে থাকিম আমাৰ উপায় নাই ল'ৰা ছোৱালী সৰু আছে নাতি পুতি আছে হ'লেও আমি পানী নাথাকিলেও ইয়াতে থাকিম বুলি আহিলে আৰু ক'তনো যাম এতিয়া যাবলৈ ৰাস্তাই নাই আমাৰ যেহেতু বিটিসি গঠন হৈছে আৰু বিটিসিত আপোনালোকৰ মানুহে আছে কি ক'ব আমি এইবোৰতো আমি ভালকৈ ক'ব নাজানো আৰু কি ক'ম আৰু এইখিনিতো এইটোতো কমপ্লিট এভিকশ্যন এইটো যিবিলাক মানে কি ইয়াত ঘৰ বাৰী মানে কি কৰি পেলাই ইষ্টাব্লিছ কৰি পেলাই মানে থাকিলে সেইটো ইলিগেল এইটো কমপ্লিটলি ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত আছে সেইকাৰণে এইটো ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আণ্ডাৰ চিৰাং ডিভিজন তো আমি এইটো আজি ইভিকশ্যন ড্ৰাইভ কৰিলোঁ আচ্ছা ইয়াতে যিসকল অভিযোগ হৈছে মহিলাসকলে ইয়াতে কৈ আছে যে আমি ইয়াৰ পৰা নেযাওঁ আমাৰ খেদিলেও আমি আকৌ আহিম আকৌ ঘৰ বনাম কি ক'ব আকৌ আমি খেদিম তেনেকৈয়ে মানে ইভিকশ্যনটো চলি থাকিব বাৰী যদি ইহঁতে দুনাই যদি তেনেকৈয়ে মানে ঘৰ ইষ্টাব্লিছ কৰি ইনক্ৰ'চ কৰি থাকিব আমি দুনাই তেনেকৈয়ে ইভিকশ্যন কৰিম তো ইভিকশ্যনৰ চামনা হৈ থাকিব লাগিব ইয়াতে অকল গাঁও স্থাপনে নহয় ধৰ্মীয় স্থানো দেখা গৈছে বহুকেইটা বনাই থৈছে সেইটো সিহঁতৰ ষ্ট্ৰেটেজি এটা মন্দিৰ বনালে বা চাৰ্চ বনালে মানে সেইটো ভঙাব নোৱাৰে ধৰ্মীয় কিবা আৱেগ
বা কিবা থাকে আস্থাৰ কিবা থাকে বুলি সিহঁতে ভাবে কিন্তু তেনেকেই নহয় ৰিজাৰ্ভ ফৰেষ্টত মানে কি মন্দিৰ বনাব নোৱাৰে ৰিজাৰ্ভ ফৰেষ্টত মানে গীৰ্জাও বনাব নোৱাৰে তেনেকুৱা মানে কি ৰেষ্ট্ৰিকশ্যন আছে তো এই ৰেষ্ট্ৰিকশ্যন থকা সত্ত্বেও সিহঁতে যদি মন্দিৰ বনায় বা চাৰ্চ বনায় সেইটোতো ইলিগেল ইয়াৰ মানুহখিনি আচলতে ক'ৰ মানুহ আমি ইহঁতক সুধিছোঁ ইহঁতে ঢেকীয়াজুলি এৰিয়াৰ পৰা আহিছে বুলি কৈছে তো ইহঁতে কি কাৰণত ঢেকীয়াজুলিৰ পৰা আহিলে আৰু এনেকৈ ইলিগেল ইনক্ৰছ কৰিব লগা হ'ল সেই বস্তুটো মানে আমি ভালকৈ নাজানো এইটো যদি ভালকৈ যদি সিহঁতক সোধা পোছা কৰি সিহঁতৰ কাৰণটো বুজি কি কাৰণত অহা হ'ল সেই কাৰণটো জানি পেলাই কিবা বিহিত ব্যৱস্থা যদি লয় আমি মানে তেনেকেই মানে ফ্ৰেছ ইনক্ৰচমেণ্ট পাছলৈ আমি তেনেকুৱা দেখিবলৈ নাপাম তাৰমানে মোৰ কথাটো হৈছে সিহঁতৰ আচল মানে কাৰণটো আমি জানিব লাগে তাৰ পাছত সিহঁতৰ কিবাটো আমি ক'ৰবাত ফৰেষ্টত নহয় ক'ৰবাত যদি ৰিলোকেশ্যন কৰিব পাৰে সেইটো ভাল কথা হ'ব এটা প্ৰশ্ন হৈছে ইয়াতে আজি এনক্ল'জ কৰা সময়ত দেখা গৈছে অকল মহিলাসকল পুৰুষসকলক তেনেকৈ এৰেষ্ট বা তেনেকুৱা কিবা প্ৰক্ৰিয়া আছে নেকি পুৰুষসকল তাৰমানে আঁতৰি গৈছে মহিলাসকল আছে তো আমি এৰেষ্ট কৰিব পাৰিলে ভাল যিজন লিডাৰে মানে বা দেৱানী বা দালাল সেইবিলাকে এই মানুহকেইটাক আনিলে বিভিন্ন প্ৰলোভন বা কিবা দি পেলাই আনিলে সেইকেইটাক মানে দালালকেইটাক যদি কৰায়ত্ব কৰিব পাৰে সেই প্ৰব্লেমটো সমাধান হ'ব এই বিষয়ে কিবা তথ্য আছে নেকি আপোনালোকৰ তথ্য আমি যুগুত কৰি আছোঁ আৰু বিভিন্ন মানে এজেঞ্চিও মানে এইটো যুগুত কৰি আছে পাছত আমি কৰায়ত্ব কৰিব পাৰিলে মানে বন্ধ হৈ যাব আজি কেইখন গাঁও ইভিকশ্যন কৰিলে আজি 4-5খন গাঁও কিমান ঘৰ অনুমানিক 3খন মানে ঘৰটো আমি ভাঙি মাৰোঁ দেখা গৈছে যথেষ্ট এনেকৈ হৈ থাকিলে ধ্বংস হ'বই কিন্তু এনেকৈ যদি আমি ইভিকশ্যন কৰি সিহঁতক মানে বেলেগত ৰিলোকেট কৰিব পাৰোঁ আঁতৰাই দিব পাৰোঁ এইটো যদি 1 বছৰ 2 বছৰ যদি এনেকৈ কিবাটো থাকে নেচাৰেলি ৰিজেনাৰেট হ'ব জংঘলটো